নমস্কাৰ মোৰ জনাইছোঁ জোনমণিৰ আবাৰ ৰহস্যজনক মৃত্যু নতুন মোৰ এই সন্দৰ্ভত জনাইছোঁ ৰাজ্যবাসী অধিক তথ্য। নমস্কাৰ ৰাজ্যবাসী জনাইছোঁ এটা খুবই গুৰুত্বপূৰ্ণ খবৰ জোনমণিৰ আবাৰ ৰহস্যজনক মৃত্যু নতুন মোৰ মণিৰ আবাৰ ৰহস্যজনক মৃত্যুৰ একমাত্ৰ সাক্ষী প্ৰণৱ দত্তক সোধা পোছা কৰিব চিআইডিয়ে। ইতিমধ্যে বোকাঘাটৰ পৰা গুৱাহাটী আহি উপস্থিত হৈছে প্ৰত্যক্ষদৰ্শী প্ৰণৱ দত্ত। ইতিমধ্যে প্ৰণৱ দত্ত চিআইডিয়ে চলাব সোধা পোছা। সমগ্ৰ ঘটনা নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল প্ৰণৱ দত্ত। ইতিমধ্যে প্ৰণৱ দত্ত ইতিমধ্যে চিআইডি কাৰ্যালয়ত আহি উপস্থিত হৈছে। জনাইছে খুবই গুৰুত্বপূৰ্ণ খবৰ জোনমণিৰ আবাৰ ৰহস্যজনক মৃত্যুৰ নতুন মোৰ জোনমণিৰ আবাৰ ৰহস্যজনক মৃত্যুৰ একমাত্ৰ সাক্ষী হৈছে প্ৰণৱ দত্ত। ইতিমধ্যে প্ৰণৱ দত্ত সোধা পোছা কৰিব চিআইডিয়ে। ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হৈছে প্ৰণৱ দত্ত। ইতিমধ্যে প্ৰণৱ দত্ত চিআইডি কাৰ্যালয়ত আহি উপস্থিত হৈছে গুৱাহাটীত। জনাইছে সকলো কথা বৰ্ণনা কৰা সকলো নিজ চকুৰে দেখা প্ৰণৱ দত্ত ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হৈছে। নিকাৰ সমগ্ৰ ঘটনা নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল প্ৰণৱ দত্ত। ইতিমধ্যে প্ৰণৱ দত্ত ইতিমধ্যে চিআইডি কাৰ্যালয়ত আহি উপস্থিত হৈছে। জনাইছে ৰাজ্যবাসী জোনমণিৰ আবাৰ ৰহস্যজনক মৃত্যুৰ নতুন মোৰ ইতিমধ্যে প্ৰণৱ দত্ত কেইবাগৰাকী বিস্ফোৰক মন্তব্য কৰিছে। ইতিমধ্যে জোনমণিৰ আবাৰ ৰহস্যজনক মৃত্যুৰ একমাত্ৰ সাক্ষী হৈছে প্ৰণৱ দত্ত। ইতিমধ্যে প্ৰণৱ দত্ত চিআইডিয়ে কৰিব সোধা পোছা। বোকাঘাটৰ পৰা আহি উপস্থিত হৈছে গুৱাহাটী। ইতিমধ্যে প্ৰণৱ দত্ত গুৱাহাটী চিআইডি কাৰ্যালয়ত আহি উপস্থিত হৈছে। জনাইছে যে আমাৰ দ্বিতীয়টো খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মঙলবাৰ আৰক্ষী চকীত চিআইডি 2 ঘণ্টা জুৰি তালাচী। ৰাজ্যবাসী জনাইছে আন এটা খুবই গুৰুত্বপূৰ্ণ খবৰ মঙলবাৰ আৰক্ষী চকীত উপস্থিত চিআইডি 3জনীয়া তদন্তকাৰী দল। 2 ঘণ্টা সময় সোধা পোছাৰ অন্তত ওলাই যায় চিআইডি দলটো। ইতিমধ্যে বঙালমাৰাৰ পৰা চিআইডি দলটো ওলাই গৈছে। বিষয়া আৰু কৰ্মচাৰীক পৃথকে সোধা পোছা কৰিছে আৰক্ষীৰ দলটোৱে। ৰাজ্যবাসী জনাইছে এটা খুবই গুৰুত্বপূৰ্ণ খবৰ তন্নতন্নকৈ পৰীক্ষা কৰিছে নথি-পত্ৰসমূহ। ইতিমধ্যে গুৱাহাটীৰ পৰা বঙালমাৰা আৰক্ষী চকীত উপস্থিত হৈছে চিআইডি 3জনীয়া তদন্তকাৰী দলটো। ঘণ্টা সময় সোধা পোছাৰ অন্তত ওলাই যায় চিআইডি দলটো। ইতিমধ্যে বঙালমাৰা আৰক্ষী চকীৰ পৰা ইতিমধ্যে ওলাই গৈছে চিআইডি দলটো। জনাইছে ৰাজ্যবাসী বিষয়া কৰ্মচাৰীক পৃথকে সোধা পোছা কৰিছে চিআইডি দলটোৱে। তন্নতন্নকৈ পৰীক্ষা কৰিছে নথি-পত্ৰসমূহ। ইতিমধ্যে বিষয়াৰ লগত ইতিমধ্যে নথি-পত্ৰসমূহ ইতিমধ্যে চিআইডিয়ে তন্নতন্নকৈ পৰীক্ষা কৰিছে। জনাইছে বঙালমাৰা আৰক্ষী চকীত উপস্থিত চিআইডি 3জনীয়া দলটো। 2 ঘণ্টা সময় সোধা পোছাৰ অন্তত ওলাই যায় চিআইডি দলটো। ইতিমধ্যে গুৱাহাটীলৈ ৰাওনা হৈছে চিআইডি দলটো। আজি ৰাজ্যবাসী জানিবলৈ গুৰুত্বপূৰ্ণ তথ্য ইমান আছিল। আপোনালোকে এটা সৰু ৰিকুৱেষ্ট, আপুনি চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ। জয় অসম।